নমস্কাৰ। প্ৰথমে আপোনালোকৰ মাধ্যমত মই হোজাই অসমবাসীক ভোগালী বিহু তথা অহা ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ। আজি আমি হোজাই জিলা কংগ্ৰেছত প্ৰচাৰ সমিতি আমাৰ পাব্লিচিটি কমিটি আহিছিল, মিটিং সভা পাতিলোঁ আৰু এটাই আপোনালোকে যিটো কোৱেশ্চন মোক কৰিছে যে উচ্ছেদ, এইসকল মানুহ আজিৰ পৰা নহয়, 50-60 বছৰ ধৰি মানুহবিলাক আছে। চৰকাৰী আঁচনি তেওঁলোকে এই বিজেপি চৰকাৰ আমাৰ কংগ্ৰেছ চৰকাৰ থাকোঁতেও বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাত এটা বলিষ্ঠ মন্ত্ৰী আছিল কংগ্ৰেছ চৰকাৰৰ আমলত। তেতিয়া এইসকল মানুহ কি দিয়া নাছিল? আপোনালোকে ভোটাৰ লিষ্ট নাম আছে, আপোনালোকে তেওঁলোকৰ খোৱা পানীৰ ব্যৱস্থা আছে, তেওঁলোকৰ কাৰেণ্ট আছে, তেওঁলোকৰ ৰেচন কাৰ্ড আছে, এইবিলাক কথা চিন্তা কৰিব। কোনো বিদেশী যদি কোনো চৰকাৰী লেণ্ডত তেওঁলোকে এইবিলাক কিয় সা সুবিধা দিলে? অংগনবাদী চেণ্টাৰ দিছে, আজি তেওঁলোকক উচ্ছেদ কৰিছে। তেওঁলোকে এই পুহ মাহৰ শীত যিমান ঠাণ্ডাত তেওঁলোকক উচ্ছেদ কৰিছে, ইয়াৰ এটা উদ্দেশ্য এটাই যে তেওঁলোকে আগন্তুক 26ৰ নিৰ্বাচনত যাতে অসমৰ মানুহৰ এটা ভয় ভীতি সৃষ্টি কৰিছে, যাতে মানুহবিলাকে ভয় পায় বিজেপিক ভোট দিয়ে, নহ'লে তেওঁলোকক উচ্ছেদ কৰিব, তেওঁলোকে হাৰাশাস্তি দিব, এইটোই তেওঁলোকৰ উদ্দেশ্য। কিন্তু আমি কংগ্ৰেছৰ ফালৰ পৰা যদি আমাৰ 26ত নিৰ্বাচনত আমি কংগ্ৰেছ চৰকাৰ হ'বই, আজি বিভিন্ন সমীক্ষাত দেখা পোৱা গৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, তেতিয়া আমি এইবিলাক চাম। মানুহবিলাক যদি বাংলাদেশী নহয়, মানুহবিলাকক এটা সুপ্ৰিম কোৰ্ট এটা ৰায় দিছে যে উচ্ছেদ কৰাৰ আগত মানুহক থাকিবলৈ বাসস্থান দিব লাগিব, মানুহৰ মৌলিক অধিকাৰ খাদ্য, বস্ত্ৰ, বাসস্থান। আৰু মুখ্যমন্ত্ৰীজনে কি কৰিছে? মানুহৰ বাসস্থান ভাঙি আছে, এইবিলাক এটা পাপ কৰিছে। আৰু বিভিন্ন জায়গাত আপোনালোকে দেখিব তেওঁলোকৰ মুছলিম আৰু বঙালী মানে বাংলা ভাষী মানুহ তেওঁলোকৰ টাৰ্গেট। আজি উৰিষ্যাত বঙালী মানুহক পুৰি আছে, ভাঙি আছে। আজি বিহাৰত বিভিন্ন হিন্দু জাত পাতৰ কাজিয়া লগাই আছে, কিন্তু অত্যাচাৰ কৰিছে হিন্দু যিহঁতে বাংলা ভাষা কয়। প্ৰধানমন্ত্ৰীজনেও কয় বাংলা ভাষা কোৱা মানুহ বাংলাদেশী, মুখ্যমন্ত্ৰীও কয় যিসকলে বাংলা ভাষা কয় তেওঁলোক বোলে বাংলাদেশী। সেইকাৰণে মই আপোনালোকৰ মাধ্যমত গোটেই বাংলা ভাষা কোৱা মুছলমানেই হওক হিন্দুৱেই হওক, যিসকলে বাংলা ভাষা কয় তেওঁলোকক মই অনুৰোধ জনাম, আপোনালোকে বিজেপি পৰিত্যাগ কৰক। মেজৰ বঙালী মানুহে আজি ভোট দি আছে বিজেপিক, আৰু আপোনালোকে এইবাৰ যদি বিজেপিক জিকায় 51 চন হ'ব, আৰু কিমান বঙালী মানুহে যে কান্দিব, ইয়াৰ পৰা মই সকলো বঙালী ভাষা মানুহক জনাইছোঁ যে আপোনালোকে বিজেপি এৰক।